হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম মাই ইউটিউব চেনেল। আজি মই যাবলৈ ওলাইছোঁ ওচৰৰ বা এজনী ঘৰলৈ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদি ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰিবলৈ একেবাৰে নাপাহৰিব। তামোল খাই হ'ল। এতিয়া মই যামগৈ ঘৰলৈ যাম। আইজনীবাই তামোল এখন খাই লৈছে, ময়ো খালোঁ। এতিয়া ঘৰলৈ যাম। কি ধুনা দিবাগৈ গৈ আৰু কি কাম আছে? এয়া আহি আছোঁ আইজনীবাহঁতৰ ঘৰৰ পৰা লাহে লাহে খোজ দুখোজকৈ। আইজনীবা একদম কথা কৈ কৈ আহি আছে। অলপ আগুৱাই যাওঁ মানে ঘৰৰ পদূলিৰ পৰা অলপ ফুৰি আহোঁ। মানে বাট ফুৰাও হ'ল আৰু লগতে যিহেতু সন্ধিয়া হৈ আহিছে দুইজনীয়া গৈ আছোঁ। এয়া আমাৰ গাঁৱৰ পৰিৱেশ সন্ধিয়া, লাইট জ্বলি আছে চাৰিওফালে। আইজনীবাই মই আহিয়ে আছোঁ, বাট ফুৰি আছোঁ লাহে ধীৰে। আইজনীবা কথকি দেই, বহুত কথা কয় আইজনীবাই। মানে আমি দুইজনী কথকি আহি আছোঁ বাট ফুৰিবলৈ। লগতে মানে আপোনালোকক আমাৰ গাঁওখনো দেখুৱাই দিছোঁ। আমাৰ গাঁৱৰ পৰিৱেশ সন্ধিয়া কেনেকুৱা হয়। চাৰিওফালে কেৱল লাইট। আহিবচোন চাবলৈ।